বন্ধুসকল মই আপোনালোকে চাইছে নদী ব্লগাৰ ইউটিউব চেনেলটো বন্ধুসকল মই ইউটিউবত ভিডিঅ' নিদিয়া প্ৰায় এমাহ হ'বলৈ হ'ল তাৰ মেইন কাৰণটো হৈছে মই কোনো কণ্টেণ্ট পোৱা নাছিলোঁ তো কণ্টেণ্ট পোৱাৰ কাৰণে ভিডিঅ' দিয়া নাছিলোঁ আৰু মোৰ মাজতে এক্সামো চলি আছে তো তাৰ কাৰণেও দিয়া নাছিলোঁ যিহেতু এতিয়া বিহুৰ ছিজন আমাৰ বাপুতিসাহোন এতিয়া বিহু চলি আছে তো সকলোকে পলমকৈ হ'লেও ৰঙালী বিহুৰ শুভেচ্ছা যাচিলোঁ তো এতিয়া বিহুৰ বাবে মই এটা বিহু ব্লগ দিম বুলি ভাবিছোঁ য'ত যিহেতু কৰোণা বেছিকৈ এবাৰ ভয়াৱহ পৰিস্থিতি লৈছে হয় নহয় নাজানো খালী মুঠতে যি দেখিছোঁ বহুত ভয়াৱহ পৰিস্থিতি লৈছে তো কৰোণাৰ কাৰণে বা যিহেতু বিহু ভালদৰে পাতিব মানে পৰা নহ'ল মানে কি নিজৰ ঘৰত পাতিলে হয় তো আমাৰ যিহেতু নিজৰ ঘৰখনটো আছে তো নিজৰ ঘৰত নীতি নিয়মেৰে বুলিয়ে ক'ব পাৰি যিবোৰ কৰিব লাগে আমাৰ গৰু গা ধোৱা হ'ল ইত্যাদি পালন কৰা হ'ল কিন্তু এইবাৰ আমাৰ গাঁৱত মানে হুঁচৰি বিহু তেনেকৈ মৰা নহ'ল আমাৰ ওচৰৰ এখন গাঁও আছে তো তাৰ পৰাই এজাক বিহু আহি আমাৰ পদধূলা পেলালেহি তো তাৰে কিছুমান ক্লিপ আছে আৰু গৰু গা ধোৱা ক্লিপ আছে তাৰপিছত এটা সাধাৰণ ব্লগ আপোনালোকৰ মাজত এৰি দিছোঁ তো আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব যিহেতু আপোনালোকে আজিকালি নকৰা হৈছে তো ইমানেই তো ধন্যবাদ আৰু কৈ দিছোঁ যে ভিডিঅ'টো ইমান খাচ নহ'ব মানে এটা কোনো ইমান কণ্টেণ্ট নাই ভিডিঅ'টো জাষ্ট এইকেইদিন মই কি কৰিলোঁ এইবোৰে আপোনালোকৰ ভিডিঅ'টো দেখুৱাম তো ইমানেই হওক দে কি হলে গা ধোৱা যদি লাখা বেঙেনা খাওঁ গা ধোৱা দে লাও খা বছৰে বাঢ়ি তাৰ আগত পলাইছেহে গৰুটো চা এইবোৰ খাব নোৱাৰি তলফালে সেইকাৰণে নেদেখা না হ'ব আৰু নিয়মটো হৈ গ'ল আৰু দেউতাই মাহল দিব ঘাই ঘৰটোৱে এই পাইলোঁ হৈ গ'ল পাইলোঁ নীতি দিলে আৰু নালাগে ইমান নীতি কেতিয়া পাতে মাৰি দিব লাগে নিয়মটো মোৰ কাৰণে মাৰি দিওঁ ৰ নিয়ম মাৰি দিছোঁ নিয়ম হৈ গ'ল লাই যাবই লৈ বোলে আমলৈ লগত ঘঁহি দিব লাগে নেকি তাৰপিছত শুঙি দিব আৰু বেমাৰ ভাল হৈ যাব এয়া হৈছে লাই জাবৰি সকলো 100 এবিধ শাকত ব্যস্ত 100 এবিধ শাক বুটলাত কেইবিধ হ'লগৈ পাব কিমান হ'লগৈ নাই হিচাপ নাই কৰা আমাৰ ঘৰত 17 বিধ হৈছেগৈ আৰু বিহু পিঠা খাবলৈ আহিছোঁ বিহু পিঠা বোলে কৰিলা আপোনাৰ আহিলে দুটি পাৰ চলি সেয়া আপোনালোকক আদৰণীয় বুলি জনোৱা হ'ল কৃষ্ণ